নমস্কাৰ বন্ধু বান্ধৱীসকল, এক্সাম গুৰু ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত অসমৰ চাকৰি সম্পৰ্কীয় পৰীক্ষাসমূহত আহি থকা টাইম এণ্ড ৱাৰ্ক বিষয়ক গণিতৰ বিষয়ে আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনো এটা কাম এ অকলে 20 দিনত কৰে আৰু বি অকলে 30 দিনত কৰিব পাৰে। কামটো এ আৰু বি একেলগে কিমান দিনত কৰিব? তো এনেকুৱা ধৰণৰ গণিত আহিলে ভাবিব লগা একো নাই, প্ৰথমতে ডাইৰেক্ট লিখি ল'লে হ'ল যে এ কিমান দিনত কৰিব? 20 দিনত কৰিব পাৰে আৰু বি কৰিব পাৰে 30 দিনত। এতিয়া আমি 20 আৰু 30ৰ লসাগু উলিয়াই ল'ম। তো 20 আৰু 30ৰ লসাগু হ'ব 60। এতিয়া আমি ধৰি ল'ম যে এ 20 দিনত 60খন ৰুটি খায় আৰু বি 30 দিনত 60খন ৰুটি খায়। তো তেতিয়াহ'লে এ এদিনত কিমানখন ৰুটি খাব? এ এদিনত 3খন ৰুটি খাব আৰু বি এদিনত ৰুটি খাব কেইখন? 2খন। অৰ্থাৎ এ আৰু বি এদিনত কিমানখন ৰুটি খাব? এ আৰু বি এদিনত কিমানখন ৰুটি খাব? এ এদিনত খায় কিমানখন? 3খন আৰু বি এদিনত খায় কিমানখন? 2খন। তো টোটেল কিমানখন? 5খন। 5খন পাৰ ডে। অৰ্থাৎ এদিনত দুজনে লগ হৈ কিমানখন ৰুটি খায়? 5খন ৰুটি খায়। তো তেতিয়াহ'লে কিমানখন ৰুটি খাব লাগে? 60খন ৰুটি খাব লাগে। তো 60খন ৰুটি খাবলৈ কিমান দিন লাগিব? অৰ্থাৎ এ আৰু বি এদিনত ৰুটি খায় 5খন, টোটেল ৰুটি আছে 60খন। তো কিমান দিন লাগিব? তো এইটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব? 60ক আমি 5ৰে হৰণ কৰিব লাগিব। তো 60ক 5ৰে হৰণ কৰিলে 12। অৰ্থাৎ এ আৰু বি ৰুটি কেইখন খাবলৈ কিমান দিন লাগিব? 12 দিন লাগিব। অৰ্থাৎ ইয়াৰে এনসাৰটো হ'ব 12 দিন। নেক্সট প্ৰশ্নটো হৈছে কোনো এটা কাম এ আৰু বি 10 দিনত সম্পূৰ্ণ কৰিব পাৰে। এ অকলে সেই কামটো 25 দিনত কৰিব পাৰে। বি অকলে কিমান দিনত কামটো কৰিব? তো আগৰ প্ৰশ্নটোতকৈ সামান্য বেলেগ। তো ইয়াতে কি কৈছে? এ আৰু বি একেলগে কৰিছে, কিমান দিনত কৰিছে? 10 দিনত কৰিছে। আৰু এ অকলে কিমান দিনত কৰিছে? 25 দিনত কৰিছে। তো এতিয়া আমি আগৰ দৰেই 10 আৰু 25ৰ কি উলিয়াম? লসাগু উলিয়াই ল'ম। তো 10 আৰু 25ৰ লসাগু হ'ব 50। তো সেই আগৰ দৰে আমি ভাবি ল'ম যে এ আৰু বি 10 দিনত 50খন ৰুটি খাব পাৰে আৰু এ অকলে 25 দিনত 50খন ৰুটি খাব পাৰে। তাৰমানে এ আৰু বি একেলগে এদিনত কিমানখন ৰুটি খাইছে? 5খন। 5খনকৈ ৰুটি খাইছে। আৰু এ অকলে এদিনত কিমানখন ৰুটি খাইছে? 2খনকৈ ৰুটি খাইছে। তো এতিয়া কথাটো হ'ল এ আৰু বি একেলগে এদিনত 5খন ৰুটি খাইছে। এ অকলে খাইছে কিমানখন? 2খন। তেতিয়াহ'লে বি কিমানখন খাব? বি কিমানখন খাব? দুজনে একেলগে খাইছিল 5খন। তো এ অকলে খাইছে 2খন। তো 5খনৰ পৰা আমি 2খন বিয়োগ কৰি দিলে কিমান হ'ব? 3। অৰ্থাৎ বি অকলে এদিনত কিমানখন ৰুটি খায়? 3খন ৰুটি খাব পাৰে। বি অকলে এদিনত কেইখন ৰুটি খাব পাৰে? 3খন। তেতিয়াহ'লে আমাৰ টোটেল ৰুটি আছিল কিমানখন? 50খন। তো বি এদিনত কিমানখন খায়? 3খন খায়। তেতিয়াহ'লে কিমান দিন লাগিব ক'লে আমি কি কৰিব লাগিব? 50ক আমি 3ৰে হৰণ দিব লাগিব। তো 50ক 3ৰে হৰণ দিলে কি হ'ব? 50ক যদি আমি 3ৰে হৰণ দিওঁ তেতিয়াহ'লে 3 × 3 20 হ'ব। 3 × 6 = 18। আমাৰ 2 হৰণ নাযায়, গতিকে 2 কি হ'ল? 3। অৰ্থাৎ 16 সমস্ত 2/3 দিন। অৰ্থাৎ ইয়াৰে এনসাৰটো হ'ব 16 সমস্ত 2/3 দিন। অৰ্থাৎ 3/2 দিন। 16 সমস্ত 3/2 দিন। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত বেলেগ উদাহৰণৰ সহায়ত এই বিষয়ে আলোচনা কৰিম। নমস্কাৰ।